বন্ধুসকল, কেনে আছে আপোনালোক? মই আজি আপোনালোকৰ লগত বিৰাট ডাঙৰ টপিক লৈ আহিছোঁ। সেইটো হৈছে এজন ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক পাছ কৰাৰ পিছত কি পঢ়া উচিত। আহিব লগা যুৱবছৰ তেখেতলোকৰ বাবে অতি মূল্যৱান সময়। এইখিনি সময়ৰ ওপৰত তেখেতলোকৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। সেয়েহে এই সময়ত সঠিক সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজন। আজি আমি এই ভিডিঅ'ত কেনেকৈ এটা বিভাগ বাছনি কৰিব সেই বিষয়ে কিছু আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া কথা হ'ল বিভাগ কিদৰে বাছনি কৰিব। বিভাগ বাছনি কৰিবৰ কাৰণে প্ৰধানতঃ কেইটামান কথা গুৰুত্ব দিব লাগিব। প্ৰথম হ'ল যোগ্যতা নিৰূপণ কৰা। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ যোগ্যতা নিৰূপণ কৰিব লাগিব। মই এটা উদাহৰণ দি কথাটো বুজাব বিচাৰিছোঁ। সৰ্বভাৰতীয় লেভেলত ডক্টৰী পঢ়িবৰ কাৰণে নীট এক্সাম হয়, আৰু এই এক্সামত প্ৰত্যেক বছৰে প্ৰায় 15 বা 16 লাখ ষ্টুডেণ্ট অৱতীৰ্ণ হয়। ইয়াৰ পৰা মাত্ৰ 50%, প্ৰায় 7 পৰা 8 লাখ ষ্টুডেণ্ট কোৱালিফাই কৰে। অন্যহাতে সৰ্বভাৰতীয় মেডিকেল কলেজসমূহত চিটৰ সংখ্যা হৈছে প্ৰায় 1.5 লাখ। ইয়াত MBBS, BDS, আয়ুৰ্বেদ সকলো সোমাই আছে। এনে ক্ষেত্ৰত এজন ষ্টুডেণ্টৰ সফলতাৰ সম্ভাৱনা হৈছে 0.1%। ইয়াৰ পৰা এইটো কথা বুজা যায়, যেতিয়া এজন ষ্টুডেণ্টে ডক্টৰ হ'ম বুলি ভাবে, তেখেতে যিখন প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব সেইখন বিৰাটেই ডাঙৰ। তেখেতে এতিয়াই নিজক কুৱেশ্যন কৰিব লাগিব যে মই সেইখন প্ৰতিযোগিতাত পাছ কৰিব পাৰিম নে নোৱাৰিম, আৰু তাৰ লগে লগে আত্মবিশ্লেষণ কৰিব লাগিব। আত্মবিশ্লেষণ কিদৰে কৰিব? আত্মবিশ্লেষণ কৰিব পাৰি নিজৰ মনোযোগৰ ক্ষমতা আৰু বুজা শক্তিৰ ক্ষমতা বিশ্লেষণ কৰি। ব্যক্তিভেদে এই দুই ক্ষমতা বেলেগ বেলেগ হয়। ষ্টুডেণ্টে নিজে নিজৰ বুজাৰ ক্ষমতা আৰু মনোযোগৰ ক্ষমতা কিমান শক্তিশালী বাছি উলিয়াব লাগিব। মই ডক্টৰসকলৰ ক্ষেত্ৰত এই উদাহৰণ লৈছোঁ যদিও ইঞ্জিনিয়াৰ, প্ৰশাসনিক বিষয়া বা অন্য বিভিন্ন প্ৰফেশ্যনসমূহৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। সেইবোৰ প্ৰফেশ্যন ল'ম বুলি ভবা সকলেও একেধৰণৰ পদ্ধতি অৱলম্বন কৰিলেহে সফল হ'ব পাৰিব। দ্বিতীয় কথা হ'ল জীৱন লক্ষ্য স্থিৰ কৰা। যিসকলে ইতিমধ্যে জীৱন লক্ষ্য স্থিৰ কৰিছে তেখেতলোকৰ বিভাগ বাছনিত কোনো অসুবিধাৰ সৃষ্টি নহয়। কিন্তু যিসকলে এতিয়াও লক্ষ্য স্থিৰ কৰা নাই তেখেতলোকে এই ভিডিঅ'টো শেষলৈকে চাওক। এই ভিডিঅ'টো শেষৰ ফালে মই বিভিন্ন বিভাগসমূহৰ স্ক'পৰ বিষয়ে আলোচনা কৰিম, আৰু আপোনালোকেও নিজাববীয়াকৈ ৰিচাৰ্চ কৰি বিভিন্ন স্ক'পসমূহৰ মাজৰ পৰা যিকোনো এটাক লক্ষ্য হিচাপে স্থিৰ কৰক। ইংৰাজীত এষাৰ কথা আছে, এ ড্ৰিম উইদাউট এ গ'ল ইজ অলৱেজ এ ড্ৰিম। সেয়েহে আমি সপোন দেখি থাকিলে নহ'ব, সেই সপোনবোৰ আমি লক্ষ্যলৈ পৰিণত কৰিব লাগিব, আৰু তাৰপিছত দৃঢ়তাৰে, একাগ্ৰতাৰে আৰু অধ্যৱসায়ৰ মাজেৰে আমি সেই লক্ষ্যত উপনীত হ'ব লাগিব। এটা কথা মনত ৰাখিব, কষ্ট কৰিলে মানুহ সফল হ'ব নোৱাৰে। এজন ৰিক্সাৱালা বা ঠেলাৱালাই বহুত কষ্ট কৰে, কিন্তু তেখেতলোকক যদি আমি সফল ব্যক্তি বুলি কওঁ, কষ্টৰ লগতে একাগ্ৰতা লাগিব আৰু একান্তভাৱে কামত নিয়োজিত কৰাৰ যি মানসিকতা সেইটো থাকিব লাগিব। তেতিয়াহে আপুনি লক্ষ্যত উপনীত হ'ব পাৰিব। তৃতীয় তথা অন্তিম কথাটো হৈছে নিজৰ ইচ্ছা থকা মন কৰা এটা বিভাগ বাছি লোৱা। বহু ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰে, লগৰ ছাত্ৰ ছাত্ৰীক দেখা পায় বা তেখেতলোকৰ লগত কম্পিট কৰিব গৈ এটা বিভাগ বাছি লয়, আৰু কিছু ক্ষেত্ৰত কি হয়, ঘৰৰ চাপত পৰি এটা বিভাগ বাছি লয়। আৰু আন ক্ষেত্ৰত কি হয়, যেতিয়া এজন ছাত্ৰই বা ছাত্ৰীয়ে 75% মাৰ্কছ পায়, তেতিয়া তেওঁক সমাজৰ কিছু ব্যক্তিয়ে কয় যে তুমি ইমান পাৰ্চেণ্টেজ পাইছা, তুমি ছায়েন্স লোৱা, যিটো হয়তো তেখেতৰ মন নাথাকিব পাৰে। আনহাতে যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে 65% পায়, তেখেতক কোৱা হয় যে তুমি ইমান পাৰ্চেণ্টেজে পাইছা, যে তুমি আৰ্টছ বা কমাৰ্চ লোৱা, কিন্তু তেখেতৰ হয়তো ছায়েন্স পঢ়িবৰ মন থাকিব পাৰে। সেয়েহে আপোনালোকে সকলোৰে লগত কথা পাতিব, কিন্তু কাৰো কথা নুশুনিব, কাৰণ তেখেতলোকৰ কথা শুনি যদি আপোনালোকে মন নথকা এটা বিভাগ বাছি লয়, তেন্তে আপোনালোকে ভবা ধৰণে ৰিজাল্ট নাপাবও পাৰে, আৰু যদি ভবা ধৰণে ৰিজাল্ট নহয় তেন্তে ভৱিষ্যতত বহুতো অসুবিধাৰ সন্মুখীন হ'ব। তেতিয়াহ'লে আপোনালোকে কি কৰিব? আপোনালোকে সমাজৰ সফল আৰু অভিজ্ঞ ব্যক্তিসকলৰ লগত কথা পাতিব। তেখেতলোক কিদৰে সেই পজিশ্যনত অধিষ্ঠিত হ'ল তেওঁলোকৰ জাৰ্ণিৰ বিষয়ে জানিব, আৰু ইয়াৰ পিছত মা দেউতা বা পৰিয়ালৰ জ্যেষ্ঠজনৰ লগত বহি বিভাগ বাছি উলিয়াব, কাৰণ তেখেতলোকে আপোনালোকৰ একমাত্ৰ শুভাকাংক্ষী, যি আপোনাক সফল হোৱাটো সঁচাকৈ বিচাৰে। কেতিয়াও লগৰ বন্ধু বা সমাজৰ কথা শুনি বিভাগ বাছি নল'ব। আহক এতিয়া আমি চাওঁ বিভিন্ন বিভাগসমূহৰ স্ক'পসমূহৰ বিষয়ে। ইয়াত আমি প্ৰচলিত স্ক'পবোৰহে আলোচনা কৰিম, কাৰণ প্ৰত্যেকটো বিভাগত ইমানবোৰ স্ক'প আছে যে এটা ভিডিঅ'ত সামৰি লোৱাটো সম্ভৱ নহয়। মেট্ৰিক পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ হাতত সাধাৰণতে 3টা অপশ্যন থাকে, আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ। ইয়াৰ উপৰি আৰু 2টা অপশ্যন থাকে, এটা হ'ল ডিপ্ল'মা কৰ্চেছ আৰু আনটো হৈছে ITI কৰ্চেছ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰাৰ কিছু বছৰৰ পিছতে উপাৰ্জন কৰিব বিচাৰে, সেইসকলে এই 2টা কৰ্চ কৰিব পাৰে। সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে ডিপ্ল'মা কৰ্চ আৰু ITI কৰ্চক ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়ে। আমি প্ৰথমে আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ বিষয়ে আলোচনা কৰিলোঁ, আৰু ইয়াৰ পিছত ডিপ্ল'মা কৰ্চেছ আৰু ITI কৰ্চেছৰ বিষয়ে আলোচনা কৰিম।
প্ৰথমে আমি আৰ্টছ বিভাগৰ ওপৰত আলোচনা কৰোঁ। আৰ্টছ বিভাগৰ ছাবজেক্টবোৰ কি কি? কম্পালচৰি ছাবজেক্টবোৰ হৈছে ইংলিছ, MIL আৰু এনভাইৰনমেণ্টেল ছায়েন্স। আনহাতে ইলেক্টিভবোৰ হৈছে ইকনমিক্স, পলিটিকেল ছায়েন্স, এডুকেশ্যন, হিষ্ট্ৰী, মেথমেটিক্স, ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, এডভান্স আছামিছ, লজিক এণ্ড ফিলচফি। ইয়াৰ ভিতৰত যিকোনো চাৰিটা ছিলেক্ট কৰিব লাগিব আৰু তাৰ এটা ফ'ৰ্থ হ'ব। যিসকলে ফ'ৰ্থ ছাবজেক্টৰ কথা নাজানে সেইসকলক কৈ থওঁ, এই ফ'ৰ্থ ছাবজেক্টৰ যিটো মাৰ্ক SSLC ফাইনেল ইয়াৰৰ মাৰ্কশ্বিটত তাক কাউণ্ট কৰা নহয়। আৰ্টছ বিভাগত 12 কমপ্লিট কৰাৰ পিছত তলত দিয়া স্ক'পবোৰ পোৱা যায়। প্ৰথম হৈছে BA বেচেলৰ ইন আৰ্টছ, দ্বিতীয় LLB বেচেলৰ ইন লেজিছলেটিভ ল', তৃতীয় BBA বেচেলৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন, 4 নম্বৰ হৈছে বেচেলৰ ইন টুৰিজম, 5 নম্বৰ মাছ কমিউনিকেশ্যন, 6 নম্বৰ হোটেল মেনেজমেণ্ট, 7 নম্বৰ বেচেলৰ ইন ফিজিকেল এডুকেশ্যন, 8 নম্বৰ ছ'চিয়েল ৱৰ্কছ আৰু 9 নম্বৰ বেচেলৰ ইন এডুকেশ্যন। এইখিনি হৈছে প্ৰচলিত স্ক'প, যিসমূহত চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহত সংস্থাপন পোৱাৰ যথেষ্ট সুবিধা থাকে। এতিয়া আমি ছায়েন্স ষ্ট্ৰীমৰ ওপৰত আলোচনা কৰোঁ। ছায়েন্সৰ কম্পালচৰি ছাবজেক্টবোৰ হৈছে ইংলিছ, MIL আৰু এনভাইৰনমেণ্টেল ছায়েন্স। ইলেক্টিভ ছাবজেক্টবোৰ হৈছে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি আৰু ষ্টেটিষ্টিক্স। ইয়াৰে পচিবল কম্বিনেশ্যনবোৰ হৈছে PCMB আৰু PCMS। মেডিকেল লাইনত যাব বিচৰাসকলে PCB ল'ব পাৰে, তেতিয়া মেথছ ফ'ৰ্থ ছাবজেক্ট হ'ব, আৰু নন মেডিকেল লাইনত যাব বিচৰাসকলে PCM ল'ব পাৰে, তেতিয়া বায়'লজি বা ষ্টেটিষ্টিক্স ফ'ৰ্থ হ'ব। বহুতো ষ্টুডেণ্টে বায়'লজি আৰু মেথছ দুয়োটা ছাবজেক্ট লৈ আগবাঢ়িব খোজে 12ৰ পিছত মেডিকেল আৰু নন মেডিকেল দুয়োটা লাইনত অপশ্যন ৰাখিবৰ কাৰণে। কিন্তু মই এই ক্ষেত্ৰত কওঁ, যিসকলে নিজৰ জীৱনৰ লক্ষ্য লৈ ঠিক কৰিছে তেখেতলোকে যিকোনো এটা ছাবজেক্ট লৈ আগবঢ়াটো উচিত, কাৰণ মেথছ আৰু বায়'লজি দুয়োটা ছাবজেক্টে ইমান ডাঙৰ যে দুয়োটা ছাবজেক্ট একেলগে কভাৰ কৰাটো বহুত জটিল। এতিয়া আমি চাওঁ PCB ল'লে আমাৰ হাতত কি কি স্ক'প থাকিব। MBBS, BDS, ফিজিঅ'থেৰাপি, নাৰ্ছিং, পেৰামেডিকেল, ক্লিনিকেল ৰিচাৰ্চ, বেচেলৰ ইন ফাৰ্মাচী আৰু BSc ইন এনি ছাবজেক্ট। PCM ল'লে আমাৰ হাতত কি কি স্ক'প থাকিব। ইঞ্জিনিয়াৰিং, আৰ্কিটেকচাৰ, NDA, BCA, কমাৰ্চিয়েল পাইলট, মাৰ্চেণ্ট নেভি, বেচেলৰ ইন ফাৰ্মাচী এণ্ড BSc ইন এনি ছাবজেক্ট। এইবোৰ হৈছে আমাৰ সমাজত সচৰাচৰ প্ৰচলিত স্ক'প। ইয়াৰ উপৰি বহুতো স্ক'প আছে, যিবোৰ ইয়াৰ পিছৰ ভিডিঅ'ত মই ডিটেইল আলোচনা কৰিম। এতিয়া কমাৰ্চ ষ্ট্ৰীমৰ বিষয়ে চাওঁ আহক। কমাৰ্চৰ কম্পালচৰি ছাবজেক্টবোৰ হৈছে ইংলিছ, MIL, একাউণ্টেঞ্চি আৰু বিজনেছ ষ্টাডিজ। ইলেক্টিভ ছাবজেক্টবোৰ হৈছে ইকনমিক্স, বেংকিং, মেথমেটিক্স, কমাৰ্চিয়েল মেথমেটিক্স আৰু কম্পিউটাৰ ছায়েন্স। কমাৰ্চত 12 পাছ কৰাৰ পিছত আমাৰ হাতত কি কি স্ক'প থাকিব। বেচেলৰ ইন কমাৰ্চ, বেচেলৰ ইন ইকনমিক্স, BBA, LLB, চাৰ্টাৰ্ড একাউণ্টেণ্ট, কোম্পানী ছেক্ৰেটৰী, বেচেলৰ ইন মেনেজমেণ্ট ষ্টাডিজ, কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট আৰু চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট। এইবোৰে হৈছে কমাৰ্চ ষ্ট্ৰীমৰ কিছুমান জনপ্ৰিয় স্ক'প, যিবোৰ কৰ্চ কমপ্লিট কৰাৰ পিছত এজন ষ্টুডেণ্টে বিভিন্ন জবত জইন কৰাৰ সুবিধা পায়। এইখিনিতে এটা কথা মন কৰিব, যিকোনো বিভাগৰ যিকোনো গ্ৰেজুৱেটে UPSC বা APSCত অৱতীৰ্ণ হ'ব পাৰে। এজন ডক্তৰ, ইঞ্জিনিয়াৰ, উকিল বা সাধাৰণ গ্ৰেজুৱেটেও UPSC, APSCৰ মাধ্যমেদি প্ৰশাসনিক বিষয়া হ'ব পাৰে। এতিয়া আমি ডিপ্ল'মা কৰ্চবোৰৰ বিষয়ে আলোচনা কৰোঁ আহক। যেতিয়া এজন ষ্টুডেণ্টে মেট্ৰিক পাছ কৰাৰ পিছত ভাবে যে তেওঁ সোনকালেই উপাৰ্জনক্ষম হোৱাটো জৰুৰী, তেন্তে তেখেতে উল্লেখ কৰা বিষয়সমূহৰ ভিতৰত যিকোনো এটা ছিলেক্ট কৰিব পাৰে, আৰু এইসমূহে তেখেতক সহজে সংস্থাপন পোৱাত সহায় কৰিব। ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। ইঞ্জিনিয়াৰিঙৰ বহুতকেইটা ভাগ থাকে, তাৰ ভিতৰত কেমিকেল, চিভিল, ইলেক্ট্ৰিকেল, অট'মোবাইল আৰু মেকানিকেল এইকেইটাত সহজে সংস্থাপন পোৱা যায়। 2 নম্বৰত ডিপ্ল'মা ইন আৰ্কিটেকচাৰ, 3 নম্বৰত টেক্সটাইল টেকন'লজি, 4 নম্বৰত কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিঙৰ ডিপ্ল'মা, 5 নম্বৰত ডিপ্ল'মা ইন ডেণ্টেল মেকানিক্স, 6 নম্বৰত ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং, 7 নম্বৰত ডিপ্ল'মা ইন ফাইন আৰ্টছ, 8 নম্বৰত ডিপ্ল'মা ইন ফেশ্বন টেকন'লজি আৰু 9 নম্বৰত ডিপ্ল'মা ইন বিউটি কালচাৰ। এতিয়া আমি চাওঁ আহক ITI ট্ৰেডবোৰৰ বিষয়ে। সবাতোতকৈ প্ৰচলিত ITI ট্ৰেডবোৰ হৈছে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ছাৰ্ভেয়ৰ, চিভিল ড্ৰাফ্টমেন, ৱেল্ডাৰ, প্লাম্বাৰ, কম্পিউটাৰ অপাৰেটৰ, ষ্টেন'গ্ৰাফী আৰু ড্ৰেছ মেকিং। এইবোৰ ট্ৰেড কমপ্লিট কৰা ব্যক্তিসকলে চৰকাৰী বা বেচৰকাৰী চাকৰিত জইন কৰিব পাৰে, অন্যথা নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। শেষত মই এটা কথাই কওঁ, প্ৰত্যেকটো বিভাগতে বহুতো স্ক'প আছে জীৱনটো সফল কৰি তুলিব। কোনো এটা বিভাগেই আনটো বিভাগতকৈ কম গুৰুত্বপূৰ্ণ নহয়।
এতিয়া আপোনালোকৰ কাম মাথো এটাই স্ক'পৰ মাজৰ পৰা যিকোনো এটা নিজৰ জীৱন লক্ষ্য হিচাপে স্থিৰ কৰা আৰু 100% এফৰ্ট দি তাত উপনীত হোৱা। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক বিভাগ বাছনি কৰাত সহায় কৰিব। আৰু যদি কিবা কুৱেশ্যন থাকে স্ক'পবোৰৰ ওপৰত তেনে তলত কমেণ্ট কৰক, মই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনে লাইক কৰক, যদি বেয়া লাগিছে ডিছলাইক কৰক, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল বুটামটো টিপি থওক।